একশো ফটা জাঙিয়া ল'ব নি মোৰ ওচৰত নাই খালি মোক পিন্ধা নাই কি কৰে গাৰ্লফ্ৰেণ্ড কৰিব নে গাৰ্লফ্ৰেণ্ড কৰিব নে কি কৰে হেল্ল' ভালনা মানে ভালনা আপোনালোকৰ আজি আমি আহিছোঁ গৰখীয়া থানত আমি বেহেল মানে বেহেলদাৰ লগত দেৰি নকওঁ ভিডিঅ'টো লেটছ ষ্টাৰ্ট কৰোঁ লেটছ মানে কণ্টিনিউ দা ভিডিঅ' দেই বৰ্তমান আমি আছোঁ কৈবাম অঞ্চলৰ গৰখীয়া মন্দিৰত য'ত দৌল যাত্ৰা পতা হয় বহুত ডাঙৰকৈ আচলতে আৰু আমি ইয়াত গোটেই লগৰৰ পৰা আহি ভালদৰে উপভোগ কৰিছোঁ ভাল লাগিছে মানে বোলো ধুনীয়া ছোৱালীজনী চাওঁ কেলাক যোৰা 10 পাক 20 পাকমান ঘূৰাৰ পিছত বইকেইটা বিষালে এখন লগৰকেইটা ক'লে আইচক্ৰীম খাওঁগৈ ব'ল মই কৈছোঁ ব'ল তই দিবি পইচা দিনতে আহিব তেতিয়া ভাল হৈছিলে 20 টকাত যিমান আইচক্ৰীম পাই দিওঁ কি কৰে हाय हाय इतना सुकून ভাই দিব মই খাইছিলো তই খাইছ এইটো এণ্ডিংটো ইমান কম যে 7টামান দিয়ক 10 টকাত 5টা ফুচকা দিছে খাওঁ নে নাখাওঁ কাৰা বুলি ভাবি এটা খাই পইচা নিটাকে গুচি আহিলোঁ পইচাটো দি দিব দেই 10 টকা নেকি অঁ 10 টকা দি দিবি কি কৰে মোৰ দেউতা আমাৰ গা ভাল নাই জানোৱে মই এতিয়া আমি গ'লোঁ ঘড়ীৰ দোকানলৈ প্ৰেংক কৰিম বুলি ঘড়ী চলে না চলে নে নৰে চলে ন আইফোনৰ ঘড়ী চাই আছে কি কৰে টাইমটো মোৰ বহুত বেয়া চলি আছে ঘড়ী এটা ল'লে টাইমটো ভাল চলিব বুলি ভাবিলোঁ কিন্তু কি বালডাল হ'ব কেলা ইমান দাম কি কৰে কি কৰে গার্লফ্রেন্ড করিব না গার্লফ্রেন্ড করিব না कौन है ये लोग कहां से आते हैं কি কৰে কেমন হন গার্লফ্রেন্ড গার্লফ্রেন্ড কথা দিল আমারে কি কৰে এই দাদা রাস্তা পড়িব না মোক বতালে কি কৰে ইয়ালৈ আহিব হিৰ এইপিনে আহিব চাই ৰাখ এনে হিৰতে বলিছে নে ये तो टट्टी है কি কৰে ৰৈ আছে এজনী অপেশ্বৰী মন্টি তোমাৰ নামটো কি কৰে বয়ফ্ৰেণ্ড নি দাদা তুমি ন অপেশ্বৰা এইটো দাদা মাস্কখন খুলি দিয়া এই আৰু দাদা মাস্কখন মাস্কৰ মাস্কৰ ভিতৰত এটা চিম্পাঞ্জি ওলাই দেখে কি কৰে গোটেই অতিথি দেৱ মানে গোটেই বিজনেছলৈ উঠিছে ঠিকে আহি গৈছে ফটো মই নাই কেমেৰা কৈছোঁ কেলা পষ্ট কেল দিছ কি কৰে আপোনালোকে দেখিব পাৰে গৈ মানে কি বুলি কয় হা ফটো ন কেমেৰাটো মুঠতে এনেকৈ নিজকে ব্লগাৰ বুলি প্ৰতিষ্ঠিত কৰিবলৈ মানে অকল ধুনীয়া চলি আহিলে দেখুৱাম এই চা 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 মই গৈ দিছোঁ নহয় কেমেৰা ভাল দিছে মই কি কওঁ কেমেৰা ভাল দিলে নহ'ব না অকল ছোৱালী না ছোৱালী না বোৱাৰীবোৰতো নষ্ট কৰিলিয়ে ছোৱালীবোৰ কেমেৰাটো অনহে কৰি দিওঁ মানে মই আছোঁ বৰ্তমান গৰখীয়া থানত কি কৰে আছোঁ গৰখীয়া থানত আছোঁ ব্লগ বনাই আছোঁ
ল যদি ল এনেই টাইম ৱেষ্ট নকৰোঁ কি ল চা কেয়া এইটো ল তই যোগ্য নহয় সেইকাৰণে এইটো ল কি hore এইটো ল বাঁহৰ বেগ ঐ এনেকুৱা এটা বেগ ল যিটো কেয়া কি এইটো ঢকুৱা বেগ লাগি বস্তু ভাগিলে বেগ নাভাগে দাদা হয় নাই মানুহ মৰি যাব বেগ থাকি যাব কি hore তাতকৈ দ লাগে নি ইমান দ সোমাই পোৱা মানে হেৰি মানে কি hore কোনটো লৈছ কোন লৈছ এই ভাল লগা নাই তোৰ মাইকীজনী মুখখন ঘনে বুলি তই বেগো ঘনে ল'বি নেকি কি hore 500 ল'লে মাইকী লৈ বেগ এটা আমাৰ মাইকীয়ে নাই কি বেগ ল'মনো ছোৱালী বিচাৰিছে এতিয়া ক'ত পাম বিচাৰি পোৱা নাই গোটেই সংসাৰ বিচাৰিছে চব যোৰা যোৰাকৈ আহিছে ভিৰ চাব পাৰে ভিৰ ভাল লাগিছে দেই ভাস্কৰ তোক কথা কৈছো মই থেংক ইউ বস্তু এটা চাবি দেই আহনা তোৰ নিচিনা চপৰিটোৰ কাৰণে চাওঁ দেই ভাস্কৰ এইটো বস্তু মেইন চা এইটো কি জানে টিকটক এইডাল তই লৈ ল কি hore ফুল ভাল লাগে এই চপৰিটোৰ কাৰণে যে একদম বেষ্ট আৰু লৈ ল আমি ভিডিঅ' কৰিছোঁ আকৌ তই যে লোকৰ পইচা খাই আছ সেইটো ভিডিঅ' কৰিছোঁ মই গম নাই সেইটো ভিডিঅ'ত আহিব মানে সেইটো কথাটো গম পাইছা নাই এই লৈ ল তোৰ টাইমটো এনেও বেয়া চলিছে ঘড়ীটো লোৱাৰ পিছত ভালকৈ চলে যদি কি hore কেনেকুৱা লাগিছে মই কওঁ নি গড়ৰ আগত দিয়া চশমাটো পিন্ধে গড়ে চশমাটো পিন্ধে এনেকুৱা নিচিনা লাগিছে মই তোমাক ভাল লাগিছে বুলি ক'লো এদিন চশমা নাভাঙিবি কথাত নাই বগা মজা লাগিছে বুলি ক'বলৈ মন কৰিছে খালি নকওঁ ভাল লগা নাই মানে মোক কেনেকুৱা লাগিছে চপৰি এমটি ষ্টেণ্ড গোটেই ফাঁকা এক নম্বৰ খাওঁ নি ই কেলা বেয়া বৰ্তমে মানুহে পপিয়া লাগিছে দেখিবলৈ চশমা নে কি এইবোৰ পিন্ধিছে এটা পইচা দি দে যেনেকৈ ল'লি তেনেকৈ পইচা দি দে মই এখন ভাল লাগিছে আফ্ৰিকানটোৰ ওপৰত যে চশমা এখন লাগিছে এনেকুৱা নিচিনা লাগিছে তোক ক'বলৈ একো নাই মই ইয়াত পিক পেলাই দিওঁ নেকি এনেকৈ ধেমালি ধুমুলা কৰি লগৰ সোপাৰ লগত ছোৱালী তোৱালী জোকাই গুচি আহিলোঁ 12টা মানত ঘৰ গতিকে আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ